অৰূপ দাসৰ কথা আৰু সম্পাদনাৰে ধেমাজিত এজাক প্ৰেমৰে বৰষুণ। আবৃত্তি হেনৰি ফুকন। ধেমাজিৰ মৰম লগা ছোৱালীজনী, সেই অভিমানী ছোৱালীজনী, যদি কেতিয়াবা সময় পোৱা অনুগ্ৰহ কৰি ফোন এটি কৰিবা। তুমি হয়তো এতিয়া ব্যস্ত, মহানগৰী চিটি বাছৰ হেণ্ডিমেনৰ দৰে। তথাপি অভিমানী ছোৱালী, ব্যস্ত জীৱনৰ জুলুঙানি ফোন এটি কৰিবা আৰু কবা, হেল্ল', মই মনালিছা গগৈ, আৰু মই নিৰলে শুনিম তোমাৰ সুকোমল মিঠা কণ্ঠস্বৰ। ধেমাজি মৰম লগা ছোৱালীজনী, তোমাক দেখাৰে পৰা সপোনৰ ভুই ৰোৱা তলিত বাৰিষাৰ বৰষুণত লহ পহকৈ বাঢ়ি আহিছে প্ৰেমৰ ন গজনী। বুকুৰ লুইতত ঢৌবোৰে নাচি উঠিছে পশ্চিমুৱা বেলিৰ মুখমণ্ডল দেখি। ধুমুজাৰ উৎকণ্ঠাৰে উপচি পৰিছে হৃদয়ৰ শেৱালি জোপা, আৰু তোমাক দেখাৰে পৰা হৃদয়ৰ দলিচাত উমলিব ধৰিছে সুখবোৰ। অভিমানী ছোৱালী, তুমি বানপানীৰ দৰে বৈ আহি মাতাল কৰি তুলিলা প্ৰেমৰ ৰণাংগনা, আৰু মই হৈ পৰিলো গোটেইটো উত্তপ্ত পাগল প্ৰেমিক। অভিমানী ছোৱালী, আৰু কি জানা, হৃদয়ৰে বাকৰিত সজোৱা অমানিশা বজাৰ জেওৰাত তুমি আলতীয়া পলসেৰে আলোকৰ প্ৰলেপ সানিলা। হঠাৎ এদিন মুকলধাৰ শিলাবৃষ্টিৰে সুখবোৰ ধুই নিলে। জুৰুলা জেওৰা হৈ বিষাদবোৰ চিৰস্মৰণীয় হৈ ৰল। হে অভিমানী ছোৱালী, ভাবিছিলো এদিন দেখিম শেৱালি ফুল, নাই দেখা নাপালো। কিন্তু সেইদিনো নাহিল। নিদিলো পিছে ব্ৰহ্মপুত্ৰত যা। হৃদয়ৰ কেঁচা আলিত এতিয়াও দেখো তোমাৰ ভৰিৰ ছাপ। ধেমাজিৰ মৰম লগা ছোৱালীজনী, সংগোপন ৰঙীন সপোনবোৰ হৃদয়ৰ দলিচাত কেনেকৈ ৰাখিবা আত্মজাহ কৰি? কোনোবাই বিনাশ কৰি দিয়ে যদি তাতোকৈ থওঁ নেকি সপোনবোৰ বাস্তৱ কৰি?